যেতিয়া মই ফেচবুকত ফুলৰ ফটো শ্বেয়াৰ কৰোঁ তেতিয়া মোক সকলোৱে সোধে, বাইদেউ আপুনি ফুলখিনিত কি দিয়ে বাৰু, কি সাৰ প্ৰয়োগ কৰে, ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহে। মই আচলতে তেওঁলোককো কওঁ বা আপোনালোককো ক'বলৈ লৈছোঁ, মই এই ফুলখিনিত একো দৰৱেই ব্যৱহাৰ নকৰোঁ, মাত্ৰ মই শুকান গোবৰ দিওঁ আৰু পুলিটো যেতিয়া মই ৰুওঁ তেতিয়া সেই টাবটোত মই মাটি, শুকান গোবৰ আৰু অলপ বালি মিহলাই দিওঁ। তেনেদৰে ধুনীয়াকৈ ৰুওঁ আৰু পুলিটো আমি ৰুলেও নহ'ব, পুলিটো চাফ চিকুণ কৰি ৰাখিব লাগিব যাতে পুলি গুৰিটোৰ ওচৰত, ফুলৰ পুলি গুৰিটোৰ ওচৰত জাবৰ জোথৰ নহয়। যদি জাবৰ জোথৰ বা কিবা লেতেৰা বেছি হৈ যায় পুলিটোত তেতিয়া বহুতো বেমাৰ আজাৰ হয়। সেইবাবে সেইটো মন কৰিব যাতে পুলিটোত যাতে কোনো জাবৰ জোথৰ নহয়, তেতিয়া আপোনাৰ পুলিটো বাঢ়িবলৈও ভাল হয় আৰু পুলিটো ধুনীয়া হয়, সেউজীয়া হৈ থাকিব। এইখিনি মোৰ ইন্দ্ৰমালতী আহিছে আৰু এইখিনি হৈছে পিটনিয়া। কালি মই নাৰ্চাৰী গৈছিলোঁ সন্ধিয়া সময়ত, সেই তাৰ পৰা মই পিটনিয়া লৈ আহিছোঁ আৰু এইটো এটা ইন্দ্ৰমালতী, এইটো মই নতুনকৈ সঁচ কৰিবলৈ আনিছোঁ, ৰংটো বৃহৎ ধুনীয়া হয়। আৰু এইখিনি হৈছে ডালিয়া আৰু এইবিধ হৈছে ভাৰবিন। নতুনকৈ 5টা পুলি আনিছোঁ, লগালে আপোনালোকক ভিডিঅ' কৰি দেখাম পাব মই কেনেকৈ লগাওঁ, কি কি দিওঁ। এয়া এইজোপা হৈছে শেৱালি হয়, ঘৰৰে শেৱালি গছ এজোপা ৰুইছিলোঁ, এইবাৰ ফুলিছে বাৰু। এইখিনি যোৱা বছৰ ইন্দ্ৰমালতীখিনি অলপ ফুলিব লৈছে। এইজোপাও বগা ফুল হয়, বৰ সুন্দৰকৈ ফুলি থাকে। এইখিনিও যোৱা বছৰ ইন্দ্ৰমালতী হয়, এপাহি দুপাহিকৈ ফুলিছে। যোৱা বছৰখিনি অৱশ্যে ফুলিছে, কিন্তু এই বছৰখিনি মই যিখিনি কাটিং কৰিছিলোঁ সেইখিনি অলপ কলিহে আহিছে, ফুলিব আৰম্ভ হোৱা নাই, লাহেকৈ ফুলিব আৰু। এইখিনিয়ে গোলাপো আছে, লগতে এজোপা মোৰ ইন্দ্ৰমালতীও হৈ গ'ল, ডাঙৰ হৈ গ'ল, গোলাপৰ লগতে একেলগতে ফুলি গ'ল। দেখিছেনে গোলাপৰ ৰংটো কি ধুনীয়া, দেখিছেনে ইমানেই ধুনীয়া। ধন্যবাদ দেই মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে।